দিছে ৰে তাকোৱে ধানৰ মাজত পতান ধৰিব নোৱাৰি আৰু ছোৱালীৰ বালটো ক'ত পাইছি বাল হাতত বাল হাতে হাতে তো হৈছে এইগিলা মোক কৈছি হে গাইজ আজি মোৰ সুখৰ খবৰ মই ভাল পোৱা আপীটো বেলেগৰ লগত পলাই গৈছে মাত্ৰ 12টা বজাত মোক ফোন কৰিছে সেইকাৰণে আমি দুধু বিৰিয়ানী খাই আহিলো এতিয়া মই এটা কথা ক'ব আছো গাইজ দুখ নকৰিবা জীৱনত আৰু বহুত আপি আহিব বহুত আপি যাব এনজয় কৰা লাইফ দিস ইজ এনজয় গাইজ আপোনালোকক কৈছো এনজয় কৰা লাইফ পলাই গৈছে চলিবলিৰ বিয়া খাম তোৰ বিয়া নাখালিও একচুৰ বিয়া খাব যাও আমি একচুৰ বিয়া আমি দুয়ে খাম চলিবলিৰ বিয়া খাম আমাৰ গাঁৱৰ চলি এটা ধুনীয়াকে লেডিজৰ মাত দিব পাৰে তাৰমানে ই লেডিজ নহয় দিয়কচোন মানে ই মানে লেডিজৰ নিচিনা মাত দিব পাৰে আমাৰ এতিয়া এটা বেলেগ লেডিজ আছে মানে তাৰ নিচিনা সি কেনেকৈ অভিনয় কৰে মানে ই দেখুৱাব অলপ শাৰী দেখাই দিয়ক পাতলা পিঠা নাহা ভোকা পিঠা দি ভোকা পিঠা ভোকা পিঠা লাগে এক ভোকা পিঠা খাই ই ভোকা পিঠা এইটো এটা ভোকা পিঠা খাৱা কেনে কৰে লগাতকৈ কাকো বিশ্বাস নকৰিবা বন্ধু কাৰণ হাৰি দমৰাব একদিন মোক ঠকা দি থৈ গুচি যাব দিছে ৰে তাকোৱে ধানৰ মাজত পতান ধৰিব নোৱাৰি আৰু ছোৱালীৰ বালটো ক'ত পাইছি বাল হাতত বাল হাতে হাতে তো হৈছে এইগিলা মোক কৈছি